Good morning everyone. Piku Vlogsৰ অন্য টিম ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি দেখিছেনে ৰাতিপুৱা মোৰ কাম হৈছে এয়া আমাৰ এটা গোট আছে মানে একচুৱেলি আপোনালোকক কোৱা হোৱা নাই এই গোটটো মানে আমাৰ ভণ্টি মানে নননজনী সেক্ৰেটাৰী হয় কিন্তু লিখা কামবোৰ মোৰ আগত পৰে যাৰ কাৰণে মোৰ বহুতখিনি লিখিবলৈ বাকি আছে সেইখিনি মানে মই লিখিবলৈ আজি তাৰমানে ৰাতিপুৱা উলিয়াই দিছে কাৰণ আজি মানে আমাৰ আবেলি মানে বৰ বিশেষ মানে আমাৰ মনবোৰ ভাল নহয় কাৰণ মানে কি হ'ল আমাৰ ঘৰটো একচুৱেলি আমি থাকোঁ গুৱাহাটী কিন্তু আমাৰ পাপা মানে ফাদাৰ ইন লৰ ঘৰ হ'ল অৰিজিনেল নগাঁৱৰ পৰাই আমাৰ খবৰ আহিল যে আমাৰ মানে পাপাৰ এয়া বৰ্তা বুলি মাতোঁ আমি কিন্তু পাপাৰ ডাঙৰ ভাইক মানে আমাৰ পাপাৰ ৰিলেটিভ হয় তেওঁ মানে ঢুকালে চ' আমাৰ এতিয়া মানে যোৱাকালি আবেলি ঢুকালে যাৰ কাৰণে আমাৰ এতিয়াতো জানেই বিশেষ কাম নাথাকে আৰু যিহেতুকে 3 দিন একদম মানে কমপ্লিট নোখোৱাকৈ থাকিব লাগে সেইকাৰণে মানে আজি বিশেষ আমাৰ কাম নাই যাৰ কাৰণে ভণ্টিয়ে ক'লে বৌ তুমি এইখিনি লিখি পিনে কমপ্লিট কৰা যিহেতুকে আমাৰ আকৌ নেক্সট মাহত গোটৰ মিটিংখন আছে আৰু আপোনালোকৰ মানে লিখিব মোৰ বহুত বাকী আছে 2-3 মাহৰ মই লিখাই নাই যাৰ কাৰণে মই উলিয়াই লৈছোঁ আৰু লিখি লওঁ বুলি আৰু বাবুকো মায়ে চাগে খুৱাই দিব কথা কওঁ যে মই আপোনালোকক এইখিনি কথা এইকাৰণে শ্বেয়াৰ কৰিলোঁ আপোনালোকো মোৰ পৰিয়ালৰ দৰে যাৰ কাৰণে মই কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ মোৰ মনৰ আৱেগিক কথাখিনি আপোনালোকক শ্বেয়াৰ কৰিলোঁ আৰু মোক মায়ে চাহ অকণমান দিলে কাৰণ মই যিহেতুকে বাবুক ব্ৰেষ্ট ফিডিং কৰোঁ যাৰ কাৰণে মোক নোখোৱাকৈ থাকিব মানা কৰিছে চাহকণ খাই লওঁ বুলি ক'লে আকৌ আপোনালোকে নাভাবিব যে বহুত কিবাকিবি নাই খালি বিস্কুট আৰু লাল চাহ একাপ দিছে সেইকণ খাই ল'ব দিছে আৰু মায়ে কিয় কান্দি আছা তুমি কি হ'ল কোৱাচোন কোৱা কি হ'ল আহা কোৱা কি হ'ল চোৱা কেনেকুৱা কৰিছে চোৱা আমাৰ ধুনুৱে কেনেকুৱা কৰিছে মানুহ চি কব আমাৰ মায়ে আকৌ বাবু কি বুলি মাতে মা কক নাতটো তাৰ নুনা একচুৱেলি তাৰ নামটো ধুনু আছিলে ধুনুৰ পৰা সি নাম দিলে নুনুৰ পৰা এতিয়া নাম কৈ আছে নুনা এয়া মায়ে খোৱা লৈ আহিছে আকৌ সি কি কৰি আছে চাওক কান্দি এতিয়া কান্দি পিনে পাপাকৰ কোচৰ পৰা মোলৈ আহি পিনে মায়ে যে দিছিলে মোক বিস্কুট সেয়া বিস্কুট লৈ ই বিস্কুট খাবলৈ ধৰিছে ৰ'ব আপোনালোকক মই আইনাখনত দেখুৱাই দি আছোঁ এয়া দেখিছে নুনা আমাৰ ধুনু নুনা অৰে হা তুমি কি খাই আছা বাবা বিকু বুলি কোৱা বিকু তুমি কিয় কান্দি আছিলা শুন মায়ে জলপান দি গৈছে কিন্তু সি খাই আছে মোৰ ভাগৰ বিস্কুট এয়া দেখিছে দুষ্টটো জানো তুমি কি টুপি পিন্ধিছা মাংকি টুপি অজান তুমি ফ্লাইং কিছ দি দিয়া সকলোকে হাই গাইজ বুলি ফ্লাইং কিছ দি দিয়া হাই গাইজ কৈ দিয়া হাই গাইজ
আমাৰ ধনুৱে ইয়াতে ডেন্স কৰি আছে, সকলোৱে তাক সহযোগ কৰি আছে কাৰণ সি এই গানটো শুনিলে খুব ভাল পায় আৰু নাচিব আৰম্ভ কৰে। ইয়াত নাচি আছে সি আৰু ৰুটি খাই আছে, মায়ে ৰুটি দিছে, সি ৰুটি খাই আছে ডেন্স কৰি কৰি। তাৰ মানে এইটো গান বহুত ফেভাৰেট হয়, সি য'তেই তাৰমানে যেনেকৈ নাথাকক শুনিলে হ'ল সি আপোনাৰ নাচিবই আৰু যদি শুইও থাকে সি সাৰ পাই যায় গানটো শুনিলে, সি নাচিবলৈ লয়। আৰু এইকাৰণে অকণমান লগাই দিছোঁ কাৰণ আজিতো আমাৰ ইমান কাম বন নাই, সেইকাৰণে তাৰ লগতে আমি আজি সময়বোৰ কটাইছোঁ, তাক নচুৱাইছোঁ, তাক ঢোল বজাবলৈ দিছোঁ, তাৰ লগত খেলিছোঁ কাৰণ বাচ্ছা মানুহকতো অকণ টাইম দিব লাগে ন, সেইকাৰণে তাক টাইমখিনি আমি দিছোঁ আৰু সি আমাৰ লগত সি খেলি ভাল পাইছে। আৰু এইজনী মই গোটৰ এয়া কামখিনি কৰি আছোঁ আৰু সি মোৰ ওচৰলৈ গৈছে, গৈ পিনে আকৌ বিচাৰি আছে, মাতিও আছে, সি ময়ো তাৰ লগত যোগদান কৰিব লাগে, কিন্তু এইটোতো সম্ভৱ নহয়, মই কিবা এটা কাম কৰি আছোঁ যাৰ কাৰণে সি এইটো ছাইড আকৌ আহি পিনে ডেন্স কৰি আছে আৰু কৰি সি এতিয়া সেইটো ছাইড হৈ গ'লগৈ, তাৰ চাগে মনত পৰিলে বাহিৰলৈ গৈ আমাৰ তাৰ লগত সময়বোৰ পাৰ হয়। এয়া সি ডেন্স কৰিলে আৰু এতিয়া তাক মই কি কৰিছোঁ, এতিয়াতো সময় 12টা বাজিছে, এতিয়া বাচ্ছাবোৰো সৰু ল'ৰা ছোৱালীবোৰক সদায় অকণমান ফ্ৰুটছ খাব দিব লাগে। ইয়াত তাক মই কল খোৱালোঁ, কল খোৱাৰ পিছত অকণমান আপেল দিলোঁ, আপেল পিচ একচুৱেলি নাখালে সি, এতিয়া মই তাক খেজুৰ খাবলৈ দিছোঁ, সি মুখত লৈ আছে, নাজানো কি কৰে। বাট আজি কিন্তু বৰ ঠাণ্ডা দেই, একদম কাপোৰ খুলিবই নোৱাৰি আৰু বিশেষকৈ বাচ্ছা মানুহবোৰক একদম গা ধুৱাই দিয়াটো আজি অসম্ভৱে তাক আজি সকলো বাচ্ছাৰ কাৰণে কৈছোঁ। আজি গুৱাহাটীত ইমানে ঠাণ্ডা দেখিছেনে, ৰ'দ বোলা বস্তুটো নায়েই, একদম ডাৱৰীয়া কৰি ৰাখিছে আৰু বতৰটো একদম ঠাণ্ডা। আৰু মই ভাবিছোঁ বাবুক আজি মই গা ধুৱাই নিদিওঁ, তাক অকণমান গৰম পানীৰে গাটো ধুনীয়াকৈ এখন কাপোৰ ভিজাই লৈ পিনে ধুনীয়াকৈ চাফা কৰি দিম বুলি ভাবিছোঁ কাৰণ ইমান ঠাণ্ডা ন, ইমান ঠাণ্ডাত এনেও তাৰ অকণমান চৰ্দি ভাৱ লাগি আছে কাৰণ আকৌ কফ হৈ যাবলৈ হ'লে বৰ দিগদাৰ হ'ব। চ' তাক চাফা কৰি লওঁ, তাৰে পিছত আকৌ খুৱাব লাগিব, তাৰ খোৱাটোতো বন্ধ কৰিব নোৱাৰোঁ ন, আমি যিয়ে নহওক আমি ফ্ৰুইটছ এইবোৰ খাব পাৰিম বা বুট এইবোৰ খাই পিনে আমি থাকিব পাৰিম, কিন্তু সিটো খাবলৈ নোৱাৰিব। চ' তাক তাৰ কাৰণে অকণমান মায়ে বইল ভাত চাগে বনাইছে, সেইখিনি খাবলৈ তাক দিম আৰু তাক খুৱাই কৰি মই তাক শুৱাই দিম আৰু নহ'লে এই ঠাণ্ডাখনত সি বাহিৰত ওলাই যাব, বদমাচি কৰি থাকিব আৰু মোজা চোজা একো পিন্ধিব নিবিচাৰে পাই, ই বহুত দুষ্ট হৈ গৈছে আজিকালি। এয়া দেখিছেনে কি কৰিছে, এতিয়া মোৰ ওচৰত আহি পিনে সি বহিছে, তাক বইল খিচাৰি আনি দিলে মোৰ হাতত। তাৰ কি হৈছে, তাক ডেইলি আমি এগ কণী আৰু মাছ দিওঁতে তাৰ এতিয়া অভ্যাস হৈ গ'ল, সি মাছ লাগে তাক খাবলৈ, কণী লাগিব, সেইকাৰণে সি তাকে বিচাৰি আছে, খাবলৈ নিবিচাৰে, না কৰি আছে, যাৰ কাৰণে এতিয়া তাক খোৱাটোৱে আমাৰ কাৰণে অকণমান দিগদাৰ হৈছে, বেয়াও লাগিছে, কি কৰিম, কিন্তু উপায়তো নাই, আমিতো সেইবোৰ আনি তাক খুৱাব নোৱাৰোঁ, সেয়াকে খাব লাগিব। আৰু সি তাক খুৱাই কৰি মই শুৱাই দিলোঁ কাৰণ বহুত দেৰি হৈ গৈছিলে আজি, সেইকাৰণে শুই গ'ল সি, জোৰদাবস্তি শুৱাই দিছোঁ, তাক শুই গ'ল। আৰু মই এতিয়া অকণমান বুট কল খাই লওঁ, খাই কৰি লৈ আপোনালোকক আজি মই বাই দিলোঁ কাৰণ আজি আৰু ইমানতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো। সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। বাই বাই, আৰু মোৰ বেকগ্ৰাউণ্ডটো মাইণ্ড নকৰিব।